সো হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি হৈছে 16 এপ্ৰিল আৰু ইয়াত আছে এখন প্ৰগ্ৰাম, মানে মুকলি বিহু পাতিছে। চ' আমি ইয়াত পাৰফৰ্মেঞ্চ কৰিব আহিছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু যদি পাৰোঁ গোটেই সেইখিনি ডান্স আপোনাক দেখাব ট্ৰাই কৰিম, আৰু যদি নোৱাৰোঁ একদম বেয়া নাপাব গাইজ। আমাৰ এতিয়া আমিনগাঁও বজাৰৰ মানে ৰেলৱে ফিল্ডত আমি তাতে আমাৰ আমিনগাঁৱত মুকলি বিহু পাতিছে। বহুত হাল্লা হৈ আছে গাইজ, শুনা নাপায়। এজনী ভণ্টি টাটা পাৰি আছে, তই ভাল দেখাই দিয়ক। হাই, আমাৰ মুকলি বিহু পাতিছে ইয়াত। এইবিলাক লৈ কিনে বহুত মানে গৰম লাগিছে, দেখিছে বহুত ঘামি গৈছোঁ, অৱস্থা নাই মোৰ। গোষ্ঠী দল তেখেতসকলক সাজু হৈ থাকিবৰ কাৰণে অনুৰোধ জনালোঁ। এয়া নমিতা দাস জেং বিহু দল, দলপতিক আমাৰ এখন ফুলাম গামোচাৰে সম্বোধনা জনাব দেৱী দাস ডাঙৰীয়া। এয়া নমিতা দাস জেং বিহু দল উপবৰ্ণ। বহুত ৰ'দ দিছে। এতিয়া মই বজাৰত সেইখিনি পানী আৰু লৈ লৈছোঁ। ইমান মানে গৰম পৰিছে গাইজ, নাচোঁতে মানে ভাগৰ লাগি গৈছে। মই ৰাজপাহৰে যাম, মই সেইকাৰণে গাড়ী পাৰ হ'ব আহিছোঁ। গাড়ী পাৰ হ'লোঁ। ভিডিঅ' কৰি থাকোঁতে মোক এতিয়া খুন্দিয়াই লাগে গাইজ, পাগলৰ নিচিনা। একো চাব নাজানো যে মই, সেইকাৰণে এইবিলাক দেখিছেনে? এইটো খাম এতিয়া। বহুত গৰম লাগিছে গাইজ। তো ব'লক, আপোনালোকে বিহু চালেনে? আপোনালোকে বিহুটো চালে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ গোটেই ভিডিঅ'ত আপোনালোকে লাইক কৰি দিব। কিমান ৰ'দ, এইয়া দৌৰি আহিছে দিয়া। হাই গাইজ, ঠাণ্ডাটো দেখা পাই দৌৰি আহিছে, ক'ৰবাৰ পৰা দৌৰি আহিছে। আৰু এইজনীয়ে দৌৰিছে। নমস্কাৰ, ৰঙালী বিহুৰ চবকে শুভেচ্ছা জনালোঁ। তুমি কোৱা। মই ৰঙালী বিহুৰে কেনেকৈ দৌৰি থাকে। মই কেনেকুৱা লাগিছোঁ গাইজ। নতুন কাপোৰীয়া বিহুৰ দুযোৰ লৈছে, তাই লৈছে, কিন্তু গাইজ মই একো লোৱা নাই। মই কি ল'ম, আৰু এইবিলাকে পিন্ধি আছোঁ আৰু বিহু বুলি। বিহু ড্ৰেছযোৰ আৰু কোনো পাত্তা নাপায় গাইজ, হয়নে নহয়? ভাগৰ লাগিছে নাচি আৰু এইবিলাক পইচা খুজি আছে মোক। পইচা নাই 1 টকাও। মোক কেনেকুৱা লাগিছে সকলোৱে। মায়ে কেনেকৈ গগনা চগনা খুলিব, বেলেগৰ পৰা খুজি লৈছোঁ গগনা পাত দেখি কিনে। মই কেনেকুৱা ছোৱালী দেখিছে গাইজ। আৰু আপোনালোকে যে নাচিব গৈছে নে নাই ক'ব। আৰু কোন নাচিব গৈছে ঘৰে সেইটো ক'ব, আৰু আমি যদি ঘৰে নাচিব যাম, আপোনালোকে যাবনে নাচায় এইটো জনাব প্লিজ। ঘৰে নাচিবলৈ যাওঁ, আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। নমস্কাৰ। কেনেকৈ কৈছে একেবাৰে ল'ৰাটোৰ নিচিনা কৈছে কথাবিলাক। বাপৰে বাপ। সকলোৱে হেপী বিহু। আমাৰ বিহুটো চালেনে? গোটেই ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। আৰু এইফালে মই খাই আছোঁ চব ভিডিঅ' কৰি তাই ফালে চকুটো লিখি আছে, এনেকৈ খাইছোঁ।